গাইজ, আজি আমি যাই আছোঁ ফুৰিব যাম আজি এটা ঠাইত। তাৰপাছত আজি চাইকেল লৈ নাযাওঁ, আজি গাড়ীত যাম। তাৰপাছত বলকচোন আজি পুৱাই আৰম্ভ কৰিলোঁ ব্লগটো। তো স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ। পুৱাই যাব লৈ পেলাই বৰষুণ বতাহ ষ্টাৰ্ট হ'ল আৰু বতাহ চাওকচোন, বতাহ এই গাছ চাছ হালাই দিছে পুৰা দে আৰু। তো গাড়ী আহিলাক, এতিয়া গাড়ীত বহো বলক। পুৰা একদম দবাপিটা বৰষুণ, এই গ্লাছত টপ টপে পৰি আছে একদম বৰষুণ, গ্লাছত গাড়ীৰ ওপৰত টপ টপে আছে। গাড়ীখনক অলপমান ভোজন কৰিব দিয়ক, ভোজন ভোক লাগছে বোলে। পাগলদিয়া নদী পালো, এইটো পাগলদিয়া দলং এখন হাৱেদি গৈছোঁ, ভিতৰত দি জনাই আহক। এই বৰষুণ দিলে মানে গ্লাছখন তামাম ঘামে যায়, মুচি থাকিব লাগে। তাই ইউনাইটেড হস্পিটেল পালোঁ, ইউনাইটেড এই গৰ্ডন নামা আছে নেকি, গৰ্ডন ফিল্ড, এম্বেচেডৰ গেলখান ভাল লাগে কিন্তু গাড়ীখন কিবা পালোঁ দিয়ক আৰু লাহে লাহে মানে পালোঁ। পালোঁ আমি, এতিয়া ভিতৰত যাম, যাই পেলাই চাওঁ তামাম খাওঁ আজি। আলহী ঘৰ আহি পাইছোঁ, ঘৰত বহাই নাই, এতিয়া আৰু ফুৰিব যাম। এই ল'ৰা একজন আহি আছে, তাৰ লগত আৰু ফুৰিব যাম নলবাৰীৰ ভিতৰত। কেনে খবৰ কেনে? এইবাৰ স্কুটিৰ পৰা মটো ব্লগিং, আৰু বৰষুণ দিয়া আৰম্ভ। নলবাৰীৰ পৰা আহি চাহটো খাই অলপ বাহিৰকলৈ আহিলোঁ। এইটো চাওক কি, এই সৰু সৰু চৰাইবিলাকে যি বাঁহ বান্ধে একদম ওচৰতে আছে লাগি। এই এটা আৰু এটা আছে ৰ'ব, এইটো চাগে এইটো আজি ফাৰ্ষ্ট দেখিছোঁ মই ইমান ওচৰত। আগতে দেখিছিলোঁ ওপৰত, গাছৰ ওপৰত। ভাত খোৱাৰ ভিডিঅ' কৰিব বাঢ়ি গৈছিলোঁ, সানিছিলোঁ আমাৰ মনত পৰিল ভিডিঅ'টো। ভাতটো খাই লওঁ, এই আৰম্ভ কৰিছে তেওঁ, ভাতটো খাই লওঁ ৰ'ব। আমি ভাত খাই ল'লোঁ, ভাতকেইটা খাই অলপমান এতিয়া ৰেষ্ট ল'ম, ৰেষ্ট লৈ কিনে ঘৰত যাম একেলগে। তো লগ পাব একেলগে গাড়ীত। ভাতটো খাই লৈ অলপমান ঘুমালোঁ, ঘুমাই এতিয়া যাই আছোঁ ঘৰত। এইটো মছজিদটো পালোঁ আহি, মছজিদ পাৰ হ'লোঁ। এইটো আমি আহি পালোঁ হৰি মন্দিৰৰ আগত এখন আছে ফ্লাইঅভাৰ, ধুনীয়া বনাই আছে। তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব, আৰু লগতে মই চেষ্টা কৰিম নতুন নতুন ভিডিঅ' আনিবলৈ। তো এতিয়ালৈ বাই বাই, জয় আই অসম।